পুনৰ এটা নতুন ভিডিঅ' সৈতে মই সুদেক্ষিণাই আপোনালোকক মোৰ ইউটিউব চেনেল সুদেক্ষিণা বৰুৱা ব্লগছ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু মই বহুত দিন ভিডিঅ' কৰা নাছিলোঁ, ভাবিলোঁ আকৌ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আপোনালোকক দেখুৱাই যাওঁ। এই বন্ধ বতৰত আৰু ডাৱৰীয়া বতৰতনো মই ঘৰতে কি কৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আৰু চাই যাব। আজি সেইবাবে ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো ফাৰ্ষ্ট ভিউ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনী আছে আমাৰ হাই কৈ দিয়া আকৌ, সেইবোৰ কৈ হাই কওক, হাই বিলি, হাই ফ্ৰেণ্ডছ বুলি কওঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? কি খবৰ আকৌ? ওয়েলকাম। এই আছে আমি দুইজনী এতিয়া আগফালে বহি আছোঁ। ৰাতিপুৱা উঠি চাহ খালোঁ। বতৰটো ডাৱৰীয়া, এয়া পৰিৱেশ দেখিছেনে বৰষুণৰ, বৰষুণ দি আছে গোটেই। আৰু চাব নেকি আপোনালোকে, এয়া বৰষুণৰ বতৰত ফুলটো বেয়া হৈ গৈছে অলপ, তথাপি ফুলি আছে। আৰু এইফালে আছে কেইজোপামান ফুলি আছে ফুলটো। সেইফালে গোলাপ ফুল ফুলিছিলে, দুপাহমান মৰি গৈছে বৰষুণ পাই, ফুলিটো কলি মেলিছে। আৰু আপোনালোকক দেখুৱাম মই এতিয়া কি কৰিম জানেনে, এজোপা এল'ভেৰা এজোপা আছে মোৰ ঘৰত, সৰু হৈ আছে। ইয়াৰে অকণমান চিনি পানী নাৰিকল তেলৰ সৈতে মই চুলিত লগাম এতিয়া। আৰু আপোনালোকক দেখুৱাম মই কেনেকৈ চুলি লগাই। ডাঙৰ পাত্ৰ এটাত দি দিব লাগিব। এতিয়া সৰু হৈ আছে, এতিয়া খেলি আছে। হেল্ল' ফ্ৰেণ্ডছ, এয়া মই কাটি ল'লোঁ, দেখিছে আপোনালোকে। এয়া অলপ কাটিছে, সৰু হৈ আছে কাৰণে এল'ভেৰাজোপা বেছি নাই হোৱা। এডোখৰ আছিলে সেইডোখৰকৈ কাটি লৈছোঁ। আৰু মই এতিয়া আপোনালোকক দেখুৱাম ৰ'ব। এইডোখৰ দেখিছেনে, এয়া ইয়াৰ পৰা যেন হালধীয়া এয়া বিজলৰ নিচিনা লাগিছে। এইখিনি আমি যাবলৈ এনেকৈ থৈ দিম অলপ সময়। তাৰপাছত এইডোখৰ কাটিছোঁ, এইডোখৰ কাটিছোঁ, এইডোখৰ এতিয়া তাৰপিছত ভালদৰে ধুই পিনি আমি জেলখিনি উলিয়াই ল'ম। তাৰপাছত মই এয়া নাৰিকল তেল টেমা লৈ থৈছোঁ, ইয়াৰ মিক্স কৰি পানী চুলিত সানি দিম। ইয়াৰ লগত আপোনালোকে ভিটামিন ই কেপচুলটোও লগাব পাৰে লগত, আৰু মুখতো সানিব পাৰিব। মই চুলিতহে সানিম অকল, সেইবাবে এয়াই ল'ম। তাৰপিছত চুলিত কেনেকৈ সানো আপোনালোকক দেখুৱাই যাম। নাৰিকল দিম, নাৰিকল তেলো দি লৈছোঁ। এতিয়া মই চুলিত সানি ল'ম। আমাৰ এইকেইটা আছে, এতিয়া মই এই আমাৰ পোৱালিটো হাঁহ আহি দাদা দুইটা ওলাইছে হাই কৈ দিয়া দাদা। আৰু মই এতিয়া চুলিখিনিত এল'ভেৰা আৰু নাৰিকল তেল লগাই ল'ম। চুলি লৈছোঁ। আৰু এতিয়া মই অকণমান চুলি কৰিব লগাই ল'ম। পৰিব চুলি, তই নহয় তই লগাই দিবি। লগাই লৈছোঁ ফাৰ্ষ্টে। উৎসৱমুখৰ পৰিৱেশ, এই বিশেষ অনুষ্ঠানটিলৈ লাখ লাখ ভক্তৰ সমাগম ঘটিছে। আৰু এই অঞ্চলৰ আকাশে বতাহে মুখৰিত হৈছে। ঠিক আছে, মই লগাই লওঁ। আপোনালোকে
ভিডিঅ' বনোৱা নহ'ল। মই গা পা ধুই ভাত পানী খাই আজৰি হৈ অলপ সময় এনেই শুই আছিলোঁ, জিতি কৰি আছিলোঁ। আৰু এতিয়া দুপৰীয়া উঠিছে। আমাৰ দাদা হাই কৰি এতিয়া আমি এতিয়া বগৰী চিঙিমগৈ। ৰ'বা, আমাৰ ঘৰত বগৰী আছে, বগৰী চাবা। আমি বগৰী চিঙিমগৈ, আপোনালোকক দেখুৱাম। ৰ'ব, এইবোৰ গোটেই বোকা হৈ আছে বৰষুণ দি থকাৰ বাবে। আৰু এইজোপা আমাৰ বগৰীজোপা, এইজোপা ৰঙা ৰঙা বগৰী, আহোম বগৰী বুলি কওঁ আমি। ৰ'ব দেখুৱাম, এইজোপা চব বগৰী লাগিছে। এইবাৰ অলপ কমকৈ লাগিছে, এইটো ডালত অলপ বেছিকৈ লাগিছে। এইজোপা আৰু এয়া বগৰী অলপ অলপ পকিছে, খাম আৰু খাই আছোঁ এটা দুটাকৈ। ঠিক আছে, মই বগৰী ছিঙি লওঁ। ৰ'ব, এয়া আমি বগৰী ছিঙি আনি লৈ আছোঁ আৰু আমি কেইটাই খাম। এতিয়া খাবানে? শুন, খাবানে? খাবা, এটা খোৱা। এয়া নিমখ আৰু বগৰী লৈ লৈছোঁ। এইফালে নবৌ খাব। এয়া আমি বগৰী খাই লওঁ, আকৌ পাছতকৈ লগ পাম। ইভিনিং এতিয়া 6:30 হৈ গৈছে আৰু আমি মুখ হাত ধুলোঁ, গধূলি সময় হ'ল। আৰু এতিয়া ধূপ জ্বলাম। এইকেইটা আছে মোৰ লগত। দাদা হা, আমি গোটেই তিনিটা এতিয়া ধূপ জ্বলাম হয় ন? গুড ইভিনিং কৈ দিয়া। গুড ইভিনিং। ঠিক আছে, আমি এতিয়া ধূপ জ্বলাই লওঁ। আৰু এয়া আমাৰ কৃষ্ণ ফটো আছে, এয়া ভগৱানৰ ফটো আছে, এইফালে আছে লক্ষী ফটো। ঠিক আছে, আমি ধূপ জ্বলাই লওঁ। ৰ'ব, আপোনালোকক জ্বলাই লওঁ। ৰ'ব, দাদা এইফালে ভগৱানলৈ চাই কৃষ্ণ কওঁ। এইকেইটা মোৰ লগতে থাকে সদায়। কৃষ্ণ কৰিলানে? কৃষ্ণ কাৰণে মোক কাদু দিয়া সিফালে ভগৱানৰ ফালে। দাদা ভনী কোৱাহি হা। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া পাকঘৰত সোমাইছোঁ আৰু আজি বনাম এয়া ৰঙালাও গুটিৰ চাটনি। আপোনালোককো দেখাম কিহেৰে বনাম। মই এতিয়া কেৰাহীখন গৰম কৰি ৰঙালাওখিনি গুটিখিনি ভাজি লওঁ। এইখিনি কেৰাহীতে দি এতিয়া মই অলপ সময় ভাজি থাকিম। এয়া মই লৰাই আছোঁ, ফুটিব লাগিব, তেতিয়াহে হ'ব ৰঙালাও গুটিখিনি। আৰু ইয়াৰ লগত মই মিক্স কৰি দিম এয়া নৰসিংহ পাত আৰু নহৰু, জলকীয়া 4টা লৈছোঁ। আদাৰো দিব পাৰে আপোনালোকে, মোৰ ওচৰত নাই বাবে নিদিওঁ। এইখিনি দি কৰিম আৰু আপোনালোকক দেখুৱাম। ৰ'ব, এয়া ৰঙালাও গুটিখিনি ফুটিবলৈ আৰম্ভ কৰিছে আৰু জুইটো কমাই ভাজি থাকিব, অলপ কমাই আপোনালোকে। আৰু এয়া ফুটিছে, মই এতিয়া অফ কৰি দিম গেছটো। তাৰপাছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছত পিচি ল'ম।
এয়া মই মিক্সি জাৰটোত নৰসিংহ পাতখিনি দি লৈছোঁ। তাৰপাছত এয়া নহৰুকেইটা দি লৈছোঁ আৰু জলকীয়াকেইটাও দি দিছোঁ। আপোনালোকৰ নিজৰ জ্বলা যিমান খায় সিমানটো জোখত দি ল'ব পাৰিব। আৰু মই ইয়াৰ ৰঙালাও গুটি দি দিছোঁ। এইখিনি মই এতিয়া পিচি ল'ম মিক্সিত। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। মই নিমখ আগতে দি থৈছিলোঁ সেইকাৰণে নিদিলোঁ। আৰু ইয়াত এতিয়া অকণমান মিঠাতেল দি দিম, অকণমান দিছোঁ। এতিয়া মিক্স কৰি দিম আৰু ভাতৰ লগত খাই দিম। আপোনালোকেও খাই চাবচোন যদি খাই খোৱা নাই, আৰু বহুতে খাইছে বাৰু। যদি নাই খোৱা তেতিয়াহ'লে এনেদৰে বনাই খাব, খাবলৈ সঁচাকৈ বহুত ভাল হয়।